তেখেতে যি আহ্বান জনাইছে এই আহ্বানটো মই সদায় শ্ৰদ্ধা কৰোঁ আৰু ইয়াৰ কাৰণে মই সেইটোহে আহ্বান জনাব বিচাৰিছোঁ যদি জাতিটোৰ কাৰণে অঞ্চলৰ কাৰণে ৰাইজক সেৱাৰ স্বাৰ্থত আমাৰ বিভিন্ন যিবিলাক আধৰুৱা সমস্যাবিলাক সমাধানৰ স্বাৰ্থত যদি কাম কৰিব লাগে 25টা বছৰ মই জাতীয় সংগঠনত কাম কৰিলোঁ সকলো জাতি জনগোষ্ঠী ৰাজ্যিক পৰ্যায়ত বা অসম আৰু বিটিআৰ পৰ্যায়ত সকলো লোকৰ লগত মই সমান মই মৰ্যাদা ৰাখি আহিছোঁ এই ক্ষেত্ৰখনটো চাই পেলাই যদি দলবিলাকে বিচাৰে মোৰ বিনম্ৰভাৱে এটাহে আহ্বান ৰাখিম ইয়াত UPPL দলে হওক ইয়াত BPF দলে হওক বা BJP দলে হওক আন দলে হওক তেওঁলোকে মোৰ কাৰণে এটা মানে কোনো বাধা নোহোৱাকৈ কোনো দ্বিধাবোধ নোহোৱাকৈ মই এই পথাৰলৈ যাব পৰাকৈ এটা ৰাস্তা ওলাই দিব লাগে আৰু মই য'ত থাকিম বা য'ত যেনেকৈ মই খেলিম যদি খেলাটো থিৰাং হয় সিদ্ধান্ত হয় তেতিয়াহ'লে সকলোৱে মোৰ প্ৰতিও সন্মান জনাই পেলাই যে দীঘলীয়া সময় মই চাকৰি বাদ দিলোঁ সমাজ সেৱাৰ কাৰণে জাতি সেৱাৰ কাৰণে 25টা বছৰ মই জাতিটোৰ কাৰণে সমাজৰ কাৰণে এই অঞ্চলৰ কাৰণে ভাষা ভাষীৰ লোকৰ কাৰণে কাৰো প্ৰতি মোৰ ঘৃণা নোহোৱাকৈ সকলোকে আঁকোৱাল লোৱা এই মনোভাৱেৰে মই আগবাঢ়িছিলোঁ আৰু ইয়াৰ কাৰণে মই যদি ৰাজনীতি পথাৰত আহিব লাগে আহাটো যদি সকলোৱে বিচাৰে সকলোৰ প্ৰতি মোৰ এটাই আহ্বান যে মোক সহজ ৰাস্তাত ওলাই অহাৰ কাৰণে আপোনালোকে সহায় কৰক আপোনালোকে মোক ছাপোৰ্ট কৰক আপোনালোকে ৰাস্তা পথটো দেখাই দিয়ক ইয়াত জটিলতা যাতে সৃষ্টি নকৰে জটিলতা নোহোৱাকৈ আপোনালোকে মোক অসমৰ স্বাৰ্থত আৰু বড়োলেণ্ডৰ স্বাৰ্থত কাম কৰাৰ কাৰণে এটা ৰাস্তা খুলি দিয়ক আৰু ইয়াৰ কাৰণে মই হাগ্ৰামা মহিলাৰী ডাঙৰীয়াকো আহ্বান জনাইছোঁ আৰু তেখেতৰ ওপৰত মই আহ্বান ৰাখিছোঁ প্ৰমোদ বড়ো ডাঙৰীয়াকো মই আহ্বান ৰাখিছোঁ লগতে অসমখনত চলাই থকা যি মানে NDA নেতৃত্ব বা ৰাষ্ট্ৰীয় দল BJP হওক কংগ্ৰেছেই হওক আন দলকো মই আহ্বান ৰাখিছোঁ যে আপোনালোকে যদি বিচাৰে যুৱ নেতা যুৱ শক্তি আৰু নৱপ্ৰজন্মক আগুৱাই নিয়াৰ স্বাৰ্থত শিক্ষা অৰ্থনীতি সামাজিক দিশ আগুৱাই নিয়াৰ স্বাৰ্থত মই যদি ৰাজনীতিক পথাৰত আহিব লাগে আপোনালোকে সকলোৱে বিবেকেৰে চিন্তা কৰি পেলাই ৰাজনীতিটো অলপ থৈ পেলাই ৰাজনীতিত ঊৰ্ধত যাই পেলাই মোক সহজ ৰাস্তাত ওলাই অনাৰ কাৰণে আপোনালোকে সকলোৱে চেষ্টা কৰক সকলোৱে মানে বিবেচনা কৰক সকলোৰ প্ৰতি মোৰ বিনম্ৰ এটা আহ্বান মই এইখিনিয়ে ক'লোঁ আজি ওদালগুৰি জিলা নিখিল বড়ো ছাত্ৰ সন্থাৰ এই মুখ্য কাৰ্যালয়ত দীঘলীয়া বিৰতিৰ অন্তত আমাৰ বড়োলেণ্ড বা বিটিআৰ অঞ্চলত আটাইবিলাক সংগঠনক লৈ এটা উমৈহতীয়া মঞ্চ আমি যোৱা 6টা বছৰ আগতে আমি গঠন কৰিছিলোঁ কোঅৰ্ডিনেশ্যন কমিটি অফ বিটিআৰ অৰ্গেনাইজেশ্যন আৰু এই বিটিআৰত থকা বা অসমত থকা বিভিন্ন জাতি জনগোষ্ঠী তেতিয়াই দুখ প্ৰকাশ কৰিছিলোঁ আজিও আমি দুখ প্ৰকাশ কৰিম আৰু কোনো কাৰণত বিটিআৰ বড়োলেণ্ড অঞ্চলত 26টাকৈ জাতি জনগোষ্ঠী 35 লক্ষ জনসংখ্যাৰ মাজত এই বড়োলেণ্ডখনত বা অসমখনত কোনো এনেকুৱা আমাৰ গোষ্ঠীৰ সংঘৰ্ষ বা কনফ্লিক্ট বা দ্বন্দ্ব যাতে নহয় এই দ্বন্দ্বটো এৰাই চলিবৰ কাৰণে দ্বন্দ্ব নাইকিয়া কৰিবৰ কাৰণে আমি কাম কৰিম আৰু তাৰ কাৰণে আমি আজি এই ঘটনাটো নিন্দা কৰি পেলাই আমি সিদ্ধান্ত ল'ম অলৰেডি আমি আগতেও এই কথাটো সিদ্ধান্ত লৈছোঁ কিন্তু আমি উমৈহতীয়াভাৱে আজি এই মঞ্চই সিদ্ধান্ত ল'ব আৰু আগন্তুক দিনত শান্তি প্ৰতিষ্ঠা শান্তি আৰু ঐক্য সমন্বয় বৰ্তাই ৰাখিবৰ কাৰণে আমি মানে যথেষ্ট গুৰুত্ব সহকাৰে আমি কাম কৰি যাম আৰু শিক্ষা দিশত সামাজিক দিশত আগবঢ়াই নিয়াৰ কাৰণে CC-BTR আজি বিতংভাৱে আলোচনা কৰিব আগন্তুক দিনটো কি কৰিব এই কথাখিনি আলোচনাৰ কাৰণে আজি এই সভাখন বহিছে আৰু আশা কৰিছোঁ আগন্তুক দিনত বিভিন্ন যিবিলাক দিশ আছে সেই দিশবিলাক আমি সামৰি পেলাই আজি পৰ্যালোচনা কৰিম আলোচনা কৰিম আৰু কিছু সিদ্ধান্তও আমি ল'ম ৰাজনৈতিক কিবা নাই এই কথাটো লৈ বিধানসভা সমাগত সকলোৱে জানে ৰাজনৈতিক দলবিলাকে নিজৰ যিখিনি তেওঁলোকৰ কাম কাজ বা তেওঁলোকৰ যিখিনি দলীয় কাম এইবিলাক আগবঢ়াই নিছে আমি যিহেতু জাতীয় সংগঠন এই জাতীয় সংগঠনসমূহৰ মাজত আমি
পৰিৱেশ পৰিস্থিতি সামাজিক ৰাজনৈতিক বিষয়বিলাক আলোচনা কৰিম আৰু ৰাইজৰ তৰফৰ পৰা মোৰ ওচৰত এটা দাবী আহ্বান বিভিন্ন প্ৰকাৰে বৰ্তমান চলি আছে যে সামাজিক পথাৰত ৰাজনৈতিক পথাৰত নামি পেলাই জাতিৰ হকে সমাজৰ হকে বিভিন্ন জাতি জনগোষ্ঠীৰ হকে কাম কৰিব লাগে আৰু সক্ৰিয়ভাৱে ৰাজনীতিক পথাৰত যাই পেলাই কাম কৰিব লাগে আৰু ইয়াৰ কাৰণে মই কৈছিলোঁ যে CWC যে আমাৰ আছে কেন্দ্ৰীয় কমিটি তাত মই এটা পত্ৰ প্ৰেৰণ কৰিছিলোঁ CWCয়ে এতিয়া গভীৰতাত যাই পেলাই তেওঁলোকে বিবেচনা কৰিছে খুব কম সময়ৰ ভিতৰত 2 দিন ভিতৰত কিবা ভাল সিদ্ধান্ত ভাল এটা ফলাফল ওলাব এটা মীমাংসা ওলাব এই কথাটো লৈ আজি CCBTRৰ মজিয়াটো মই কথাটো উপস্থাপন কৰিম যে CCBTRৰ আটাইবিলাক যিখিনি 30টা জাতীয় দল সংগঠন আছে তেওঁলোকৰ মতামতটো কি তেওঁলোকে কি বিচাৰে আৰু তেওঁলোকৰ মতামত নিখিল বড়ো ছাত্ৰ সন্থা কেন্দ্ৰীয় কাৰ্যকৰী কমিটিৰ মতামত সকলো লৈ পেলাই আগন্তুক দিনত যাত্ৰা কি ধৰণে হ'ব আৰু কেনেকৈ আগবাঢ়িম এই সিদ্ধান্তৰ ওপৰত আজি বিতংভাৱে আলোচনা কৰিম আৰু এইটোও এটা প্ৰধান মূল এটা এজেণ্ডা থাকিব কাৰণ CCBTRত নেতৃত্ব দি পেলাই মই সভাপতি হিচাপে চিফ কনভেনৰ হৈ মই কাম কৰিছিলোঁ আৰু সকলো জাতীয় দল সংগঠনক একেলগে ৰাখি পেলাই BTR অঞ্চলৰ শান্তি ঐক্য সমন্বয় সকলোকে সমান অধিকাৰ দিয়া প্ৰক্ৰিয়া আমি কাম কৰি আহিছোঁ আৰু কাম কৰি যাম আৰু ইয়াৰ কাৰণে মোৰ প্ৰসংগ যিহেতু আহিছে এই CCBTR মঞ্চত এইটো উপস্থাপন হ'ব সকলোৰে মতামত সংগ্ৰহ কৰা হ'ব মতামতৰ অন্তত তেওঁলোকৰ কি কি ৰায় থাকিব শুনি পেলাই আগন্তুক দিনৰ সিদ্ধান্তটো মই সন্মান সহকাৰে ল'ম ৰাজনৈতিক পথাৰত আপুনি নামিলে প্ৰথম হাগ্ৰামা মহিলাই আপোনাক আমন্ত্ৰণ জনাইছে UPF দললৈ কি ক'ব এই ক্ষেত্ৰত মই এই ক্ষেত্ৰত খুব চিম্পল কথায়ে মই ক'ব বিচাৰিছোঁ সকলো দলৰ প্ৰতি মোৰ শ্ৰদ্ধা সন্মান যদিও দলৰ আদৰ্শ বেলেগ বেলেগ সদায় আছে BTRত বড়োলেণ্ডত আঞ্চলিক দল BPF আৰু UPPL দুইটা দলৰ প্ৰতি মোৰ সন্মান শ্ৰদ্ধা আছে এই কাৰণে আছে যে হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই হওক প্ৰমোদ বড়ো ডাঙৰীয়াই হওক তেওঁলোকে সুদীৰ্ঘ সময়ৰ পৰা সংগ্ৰাম কৰি এটা আঞ্চলিক দল গঠন কৰিছে বড়ো জাতি উত্তৰণৰ সমান্তৰালভাৱে আন জাতি জনগোষ্ঠীৰ অধিকাৰ তেওঁলোকৰ উত্তৰণৰ কথা এই দলসমূহে আগুৱাই নিছে আৰু ইয়াৰ কাৰণে আজিৰ তাৰিখত আঞ্চলিক দলেই হওক ৰাষ্ট্ৰীয় দলেই হওক অসমখনৰ স্বাৰ্থত বড়োলেণ্ডখনৰ স্বাৰ্থত যিসকলে কাম কৰিছে আগুৱাই নিছে সকলো দলৰ প্ৰতি মই আঞ্চলিক আৰু ৰাষ্ট্ৰীয় দল সকলোকে কৈছোঁ ভাল কাম ভাল নীতি আৰু বড়োলেণ্ড BTR অঞ্চলৰ আগুৱাই নিয়াৰ কাৰণে তেওঁলোকে যি প্ৰচেষ্টা অব্যাহত ৰাখিছে সদায় মোৰ সন্মান শ্ৰদ্ধা মই জনাইছোঁ আৰু এই কথাটো মই ক'বলৈ বিচাৰিছোঁ যে আমন্ত্ৰণ জনোৱাটো সন্মান দিয়াটো এটা বিষয় কিন্তু সন্মান মই কি ধৰণে দিম সেই বিষয়টো জটিলতা আছে আৰু এই জটিলতাটো বিভিন্ন দিশত আছে আৰু তেখেতে যি আহ্বান জনাইছে এই আহ্বানটো মই সদায় শ্ৰদ্ধা কৰোঁ আৰু ইয়াৰ কাৰণে মই সেইটোৱেহে আহ্বান জনাব বিচাৰিছোঁ যদি জাতিটোৰ কাৰণে অঞ্চলৰ কাৰণে ৰাইজক সেৱাৰ স্বাৰ্থত আমাৰ বিভিন্ন যিবিলাক আধৰুৱা সমস্যাবিলাক সমাধানৰ স্বাৰ্থত যদি কাম কৰিব লাগে 25টা বছৰ মই জাতীয় সংগঠনত কাম কৰিলোঁ সকলো জাতি জনগোষ্ঠী ৰাজ্যিক পৰ্যায়ত বা অসম আৰু BTR পৰ্যায়ত সকলো লোকৰ লগত মই সমান মই মৰ্যাদা ৰাখি আহিছোঁ এই ক্ষেত্ৰখনটো চাই পেলাই যদি দলবিলাকে বিচাৰে মোৰ বিনম্ৰভাৱে এটাহে আহ্বান ৰাখিম ইয়াত UPPL দলেই হওক ইয়াত BPF দলেই হওক বা BJP দলেই হওক আন দলেই হওক তেওঁলোকে মোৰ কাৰণে এটা মানে কোনো বাধা নোহোৱাকৈ কোনো দ্বিধাবোধ নোহোৱাকৈ মই এই পথাৰলৈ যাব পৰাকৈ এটা ৰাস্তা ওলাই দিব লাগে আৰু মই য'ত থাকিম বা য'ত যেনেকৈ মই খেলিম যদি খেলাটো থিৰাং হয় সিদ্ধান্ত হয় তেতিয়াহ'লে সকলোৱে মোৰ প্ৰতিও সন্মান জনাই পেলাই যে দীঘলীয়া সময় মই চাকৰি বাদ দিলোঁ
সমাজ সেৱাৰ কাৰণে জাতি সেৱাৰ কাৰণে 25টা বছৰ মই জাতিটোৰ কাৰণে সমাজৰ কাৰণে এই অঞ্চলৰ কাৰণে ভাষা ভাষীৰ লোকৰ কাৰণে কাৰো প্ৰতি মোৰ ঘৃণা নোহোৱাকৈ সকলোকে আঁকোৱালি লোৱা এই মনোভাৱেৰে মই আগবাঢ়িছিলোঁ আৰু ইয়াৰ কাৰণে মই যদি ৰাজনীতি পথাৰত আহিব লাগে আহাটো যদি সকলোৱে বিচাৰে সকলোৰ প্ৰতি মোৰ এটাই আহ্বান যে মোক সহজ ৰাস্তাত ওলাই অহাৰ কাৰণে আপোনালোকে সহায় কৰক আপোনালোকে মোক ছাপোৰ্ট কৰক আপোনালোকে ৰাস্তা পথটো দেখাই দিয়ক ইয়াত জটিলতা যাতে সৃষ্টি নকৰে জটিলতা নোহোৱাকৈ আপোনালোকে মোক অসমৰ স্বাৰ্থত আৰু বড়োলেণ্ডৰ স্বাৰ্থত কাম কৰাৰ কাৰণে এটা ৰাস্তা খুলি দিয়ক আৰু ইয়াৰ কাৰণে মই হাগ্ৰামা মহিলাৰী ডাঙৰীয়াকো আহ্বান জনাইছোঁ আৰু তেখেতৰ ওপৰত মই আহ্বান ৰাখিছোঁ প্ৰমোদ বড়ো ডাঙৰীয়াকো মই আহ্বান ৰাখিছোঁ লগতে অসমখনত চলাই থকা যে মানে NDA নেতৃত্ব বা ৰাষ্ট্ৰীয় দল বিজেপিয়ে হওক কংগ্ৰেছেই হওক আন দলকো মই আহ্বান ৰাখিছোঁ যে আপোনালোকে যদি বিচাৰে যুৱ নেতা যুৱ শক্তি আৰু নৱপ্ৰজন্মক আগুৱাই নিয়াৰ স্বাৰ্থত শিক্ষা অৰ্থনীতি সামাজিক দিশ আগুৱাই নিয়াৰ স্বাৰ্থত মই যদি ৰাজনীতি পথাৰত আহিব লাগে আপোনালোকে সকলোৱে বিবেকেৰে চিন্তা কৰি পেলাই ৰাজনীতিটো অলপ থৈ পেলাই ৰাজনীতিত ঊৰ্ধত যাই পেলাই মোক সহজ ৰাস্তাত ওলাই অনাৰ কাৰণে আপোনালোকে সকলোৱে চেষ্টা কৰক সকলোৱে মানে বিবেচনা কৰক সকলোৰ প্ৰতি মোৰ বিনম্ৰ এটা আহ্বান মই এইখিনিয়ে ক'লোঁ ইয়াত ৰাজনীতিত যেতিয়া থাকিব আৰু ইলেক্টৰেল পলিটিক্সত যেতিয়া আহিব তাত কণ্টেষ্ট থাকিবই মানে মোৰ এটা আহ্বানেই ৰাখিছোঁ এই আহ্বানটো কোন দলে কি সন্মান জনায় আৰু সন্মান জনাব না নাই সেইটো দলৰ নীতি আদৰ্শৰ ওপৰতহে নিৰ্ভৰ কৰিব নেতৃত্বৰ ওপৰত নিৰ্ভৰ কৰিব মই কণ্টেষ্টৰ পৰা বা এই ৰাজনীতিক বা ইলেকশ্যন যুদ্ধৰ পৰা মই আঁতৰি থাকিব বা মোৰ ভয় লাগিছে এনেকুৱা কথা নহয় কথাটো মই স্পষ্ট কৈছোঁ যে সকলোৱে যিহেতু বিচাৰিছে সকলোৱে কৈছে যে আপুনি আহক আমাক এটা নতুন এটা শক্তি নতুন এটা নৱপ্ৰজন্মক আগুৱাই নিয়াৰ কাৰণে লাগে অসমখনক বা বিটিআৰখনক নেতৃত্ব দিয়াত আপুনিও সহায় কৰিব লাগে এটা সহায় সহযোগিতা সকলোৱে বিচাৰিছে তো তাৰ কাৰণেহে মই আহ্বান জনাইছোঁ যে কণ্টেষ্টৰ পৰা মই মানে ভয় কৰা বা আঁতৰি থকা কথা তেনেকুৱা নহয় আপোনাৰ প্ৰশ্নটো ঠিকেই আছে বাৰু সেইখিনিতো প্ৰশ্ন কৰিবই লাগিব মই ইয়াৰ কাৰণে কৈছোঁ যে CC-BTRত 30টা জাতিৰ জনগোষ্ঠীৰ সংগঠন তেওঁলোকৰ লগত মোৰ পৰিয়ালৰ দৰে ইয়াত সকলো জাতীয় দল সংগঠন আছে বড়ো জাতীয় দল সংগঠনৰ লগতে ইয়াত কোচ ৰাজবংশীও আছে আদিবাসী চাওতালো আছে গোৰ্খাও আছে আমাৰ মানে বিভিন্ন দল সংগঠন BTR অঞ্চলত মাইনৰিটিও হওক বা আন সংগঠন সকলো ইয়াত আছেই চৰণীয়া হওক আমাৰ মদাহী কছাৰী হওক বৰ্মন কছাৰী হওক তো ইয়াৰ কাৰণে তেওঁলোকে বিচাৰিছে যে মোৰ কথাটো তেওঁলোকে কৈছে যে দাদাই যদি সঁচাকৈ চিন্তা কৰিছে আমিতো সমৰ্থন দিবই লাগিব আমি সমৰ্থন দিম আৰু আমি দাদাৰ কাৰণে ৰাজনীতি নহয় আমি দাদাৰ কাৰণে সকলো কৰিম বুলি তেওঁলোকে কৈছে তো এতিয়া আলোচনাত মিটিঙত কি কথা ওলায় তেওঁলোকৰ ৰায়ৰ ওপৰত নিৰ্ভৰ কৰিব আৰু সঠিক সিদ্ধান্ত সঠিক ৰায় মই বিবেচনা কৰি পেলাই আগবাঢ়িম আৰু আগলৈকে চাম সকলো পৰিৱেশ পৰিস্থিতি কি থাকে আৰু মই আচলতে জনতা আৰু ৰাইজৰ প্ৰতিনিধিহে হ'ব বিচাৰোঁ ৰাজনীতিটো কৰিব লাগে কিন্তু জনতা আৰু ৰাইজে যদি মোক ভালভাৱে এই অঞ্চলৰ পৰা যদি নেতৃত্ব দিয়াটো বিচাৰিছে সঁচাকৈ জনতা আৰু ৰাইজৰ সঁহাৰি আৰু তেওঁলোকৰ যি মনৰ যি সন্মান বা মনৰ কথাটো মই সদায় সন্মান জনাম দল যিহেতুকে আপোনাক এটা লাগিব আৰু কোনটো দল মোৰ কাৰণে কি হ'ব সেইটো কম সময়ৰ ভিতৰত সিদ্ধান্ত হ'ব সকলোৰ পৰা মই উপদেশ লৈছোঁ সকলোৰ পৰা মই এডভাইচ লৈছোঁ পৰামৰ্শ লৈছোঁ আৰু সকলোৰ লগত মোৰ ভাল মানে সদায় মোৰ চিনাকি আছে সকলোৰ লগত মোৰ আলাপ আলোচনা বাৰ্তালাপো হয় সেইটো অঞ্চলৰ স্বাৰ্থত জাতিৰ স্বাৰ্থত আৰু আপোনালোকে যোনটো প্ৰশ্ন কৰিছে হাগ্ৰামা মহিলাৰীৰ বেয়া দিনতো মই হাগ্ৰামা মহিলাৰীৰ খবৰ লৈছোঁ তেখেতৰ লগত মই আলোচনা কৰিছোঁ তেখেতৰ লগত মই বহিছোঁ আৰু বড়োলেণ্ডত আঞ্চলিক শক্তি একত্ৰিত কৰি পেলাই আগবাঢ়ি যাব পাৰি নেকি সেই কথাটোও মই আলোচনা বা এটা ইনিচিয়েটিভ
এটা মই আগভাগ মই লৈছিলোঁ, কিন্তু সময় হৈ নুঠিল। আজি তেওঁ চৰকাৰত আহিল, প্ৰমোদ বড়ো ডাঙৰীয়া এতিয়া অপজিশ্যনত থাকিল, বা ৰাষ্ট্ৰীয় দল তেওঁলোকৰ লগতো বিভিন্ন জাতীয় সমস্যাক লৈ মই আলোচনা বিলোচনা কৰি আহিছোঁ। তেওঁলোকৰ লগতো এই আলোচনা বিলোচনাৰ কাৰণে মোৰ সম্পৰ্ক সদায় আছে, আৰু ইয়াৰ কাৰণে কৈছোঁ যে সকলোৱে যদি বিচাৰে মোক, তেতিয়াহ'লে এই যাত্ৰাটো সহায় সহযোগ যাতে সকলোৱে কৰে, সেইটোৱে মই কৈছোঁ। BPF-এ সহজ ৰাস্তাটো ওলাই দিলে BPF-তো জইন কৰিব নাই, জইন কৰা নকৰা কথাটো এতিয়া অহা নাই। মই এইটোৱে কৈছোঁ যে সকলো দলে সকলো আমাৰ অঞ্চলত থকা ৰাজনৈতিক দলে যদি ভাবে তেওঁলোকে যে ৰাজনীতিত ঊৰ্ধত, তেখেত যিহেতু দীঘলীয়া 25টা বছৰ জাতি অঞ্চলৰ কাৰণে কাম কৰিলে, সকলোৰ লগত মই সমান সন্মান আৰু মৰ্যাদা মই বৰ্তাই ৰাখিছোঁ, তেতিয়াহ'লে সকলোৱে মোক আঁকোৱালি লোৱাৰ এটা পথ